নাগৰিকতাৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিলোঁ BPF পাৰ্টিৰ পৰা আৰু বিভিন্ন জাতি জনগোষ্ঠী সবৰে সমৰ্থন মই পাইছোঁ। আমাৰ পাৰ্টিৰ BPF পাৰ্টিৰ প্ৰাইমাৰী লেভেলৰ পৰা যিমানবিলাক ৱৰ্কাৰ্ছ আছে ডাঙৰলৈকে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠী মোক ছাপোৰ্ট কৰিছে। গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত থকা সেল্ফ হেল্প গ্ৰুপত থকা উমেন্সবিলাক, বিভিন্ন মহিলা সংগঠন, বিভিন্ন ৰাজনৈতিক সংগঠন সবে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন ধৰ্মৰ, অকল হিন্দু ধৰ্মৰ মানুহ নহয়, তাতে মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, বৌদ্ধ আছে, হিন্দু আছে, যিমানবিলাক ধৰ্মাৱলম্বী আমাৰ BTCৰ মাজত আছে মোক ছাপোৰ্ট কৰিছে। সেইকাৰণে মোৰ 100% কনফিডেণ্ট যে মই এইবাৰ ইলেকশ্যনত জিকি যাম আৰু ৰাইজৰ ডাঙৰৰ মৰম, আশীৰ্বাদ আৰু সৰুৰ মৰমখিনি লৈ মই আগুৱাই আহিছোঁ আৰু